দাদা ব্ৰিগেডৰ দুই সেনানীৰ মাজত আৰম্ভ হৈছে তিক্ত সম্পৰ্ক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ সাজ মন্ত্ৰী পীযুষ হাজৰিকা নে জয়ন্ত মল্ল বৰুৱা। এজনক দিছপুৰত ৰাখি আনজনক দিল্লীলৈ পঠাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পিছে কোন যাব দিল্লীলৈ? বিগত এটা দশকতকৈ অধিক কাল মুখ্যমন্ত্ৰী শৰ্মাৰ বহু ৰাজনৈতিক ঘটনাৰ সাক্ষী জয়ন্ত পীযুষৰ এই যুটি। কংগ্ৰেছত থকা দিনৰে পৰা হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হৈ আসনত বহিবলৈ কৰা ৰাজনৈতিক কচৰতৰ মুখ্য সেনানী হিচাপে তেওঁক সংগ দি আহিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু পীযুষ হাজৰিকাই। হিমন্ত বিশ্বক নিজৰ ৰাজনৈতিক গুৰু হিচাপে জ্ঞান কৰি আহিছে পীযুষ আৰু জয়ন্ত মল্ল বৰুৱাই। সেয়েহে ৰাজনৈতিক গুৰুৰ পদাঙ্কন কৰি এদিন কংগ্ৰেছৰ পৰা আহি দুয়ে পিন্ধিছিল গেৰুৱা বহন। গুৰুৱেও কোনোদিনা অসন্তুষ্ট কৰা নাই তেওঁৰ শিষ্যদ্বয়ক। সোণোৱাল মুখ্যমন্ত্ৰী হৈ থকা সময়তো নিজৰ প্ৰভাৱ হতুৱাই শিষ্যদ্বয়ক সন্মানসূচক পদবীত বহাইছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ আসনত বহিয়াই পীযুষ হাজৰিকাৰ দৰে মন্ত্ৰিত্বৰ আসনত বহুৱালে নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাক। এইখিনিলৈ সকলো ঠিকেই আছিল। তাৰ পিছতে চলা চৰ্চা অনুসৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পাছত ৰাজ্যিক বিজেপিত প্ৰভাৱ বিস্তাৰৰ যুঁজত মন্ত্ৰী পীযুষ আৰু জয়ন্ত মল্ল। লগতে চৰ্চা চলিছে যদিহে 2024 চনৰ নিৰ্বাচনৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দিল্লীৰ হাইকমাণ্ডে ৰাষ্ট্ৰীয় ৰাজনীতিলৈ প্ৰেৰণ কৰে তেনে পৰিস্থিতিত হিমন্ত বিশ্ব শৰ্মা ৰাষ্ট্ৰীয় ৰাজনীতিত গ'লেও ৰাজ্যৰ ৰাজনীতিত তেওঁৰ হাতৰ মুঠিত থাকিব যে সেয়াও নিশ্চিত। যাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উত্তৰসূৰী হিচাপে অধিষ্ঠিত কৰাব এজন ঘনিষ্ঠ ব্যক্তিক। তেনে এক ৰাজনৈতিক সন্দিক্ষণত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ ঘনিষ্ঠ ব্যক্তি দুজনেই হ'ল মন্ত্ৰী পীযুষ হাজৰিকা আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। এনে এক ৰাজনৈতিক সমীকৰণক কেন্দ্ৰ কৰি ক্ৰমাৎ তিক্ত হৈ পৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু পীযুষ হাজৰিকাৰ সম্পৰ্কত। যি কথা ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে গম পাইছে বুলিও খবৰ ওলাইছে দিছপুৰত। দুই ঘনিষ্ঠ আৰু প্ৰভাৱশালী মন্ত্ৰীৰ মাজত চলা জুইকুৰাক প্ৰশমিত কৰিবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ব্যৱহাৰ কৰিব দিল্লী দিছপুৰৰ 50-50 ফৰ্মুলা। চৰ্চা অনুসৰি এই দুয়োজন মন্ত্ৰীৰ শীতল যুদ্ধই লোকচান কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। গতিকে সেয়া হোৱাৰ পূৰ্বে ডক্টৰ শৰ্মাই দিছপুৰৰ পৰা দিল্লীলৈ পঠাব বিচাৰিছে মন্ত্ৰী পীযুষ হাজৰিকা। যদি দিছপুৰত চলা চৰ্চা সঠিক হয় তেন্তে 2024 চনত নগাঁও লোকসভা নিৰ্বাচনত নগাঁৱৰ প্ৰাৰ্থী হ'ব পাৰে মন্ত্ৰী পীযুষ হাজৰিকা। অৱশ্যে দিছপুৰত আৰু দিল্লীত চলা চৰ্চাসমূহ সময়ত কি সুৰ লয় সেয়া হ'ব লক্ষণীয়।